এয়া নগাঁও। মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁও। যাৰ বুকুৰ মাজেৰে বৈ গৈছে কলং। এই কলঙক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে কলংপৰীয়া সভ্যতা সংস্কৃতিৰ। বহু তৰুণ তৰুণীৰ প্ৰতিভাই উজ্বলাই ৰাখিছে কলং তথা নগাঁৱক। সাংস্কৃতিকভাৱে চহকী নগাঁৱক জীপাল কৰি ৰাখিছে বহুকেইগৰাকী মনীষীয়েও। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও। নগাঁও জেন সৃষ্টিৰ কঠীয়াতলী, সংস্কৃতিৰ কৰ্ষণস্থলী নগাঁও। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ থলী এই নগাঁও। পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই নগাঁৱৰ বুকুতে লুকাই আছে বহু সম্ভাৱনাৰ আকাৰ। শৈক্ষিক সাংস্কৃতিক দিশত নগাঁৱৰ এক সুনাম আছে, যাৰ বাবে বহু তৰুণ প্ৰজন্মৰ প্ৰতিনিধিৰ আশা ভৰসাৰ থলীৰূপে বিবেচিত হৈ পৰিছে ঐতিহ্যমণ্ডিত ঠাইখনি। এয়াই হৈছে নগাঁও। য'ত আছে আশা, আকাংক্ষা, হেঁপাহ, সপোনৰ ৰ'দালি।